Hello everyone, once again welcome back to my YouTube channel. This is Dipankar Freestyle. Guys, আজি ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ। ঘৰতে আছিলোঁ, তাকে ভাবিছোঁ ওলাই যাম ক'ৰবাত। ক'ত যাম কৈ আছোঁ আপোনালোকক, আৰু এইফালে আমাৰ বাহিৰৰ নাজাৰাটো দেখাই দিছোঁ। ফক হৈ আছে। এতিয়া ঘৰৰ ভিতৰতে আছোঁ। ঘৰৰ ভিতৰৰ পৰা ভিডিওটো আজি আৰম্ভ কৰি দিলোঁ বহুত দিনৰ মূৰত, আৰু টাইম এতিয়া হৈ গ'ল 11:15। আমি যাব লাগিছিল 9টা বজাত, বহুত লেট হৈ আছে। এতিয়া গৈ থাকোঁ, আপোনালোকক লগ পাইছোঁ। ওলাই আহিলোঁ ঘৰৰ পৰা, হেলমেট পিন্ধি অলপ দূৰ যাম আজি, ইমান দূৰ নহয়। আৰু গৈ আছোঁ বাৰু ৰাস্তাত, এতিয়া গৈ থাকোঁ। গৈ পিনি আপোনালোকক ৰাস্তাত লগ পাই কৈ আছোঁ। এইফালে আহি গ'লোঁ আমি, হাৱে নাই পঢ়ি আপোনাৰ কমাৰগাঁও হাৱে পাই আপোনালোকক জনাই আছোঁ। এইফালে ফাইনেলি আমি পাই গ'লোঁ এই কমাৰগাঁও হাৱে, আৰু আগতে আছে আমাৰ জুবিন দা ফটো, ধুনীয়াকৈ অংকন কৰা আছে জুবিন দা ফটো, আৰু আপোনালোকক দেখাই আছোঁ। তাৰপিছত কৈ আছোঁ আপোনালোকক, এইফালে দেখিছে আমাৰ জুবিন দা ফটো ধুনীয়াকৈ আছে, ইয়াত লিখি থোৱা আছে। আৰু এতিয়া আমি কমাৰগাঁও হাৱে উঠি দিলোঁ। এতিয়া আমি গৈ আছোঁ বিহৰা বজাৰ, আপোনাৰ চানডে মাৰ্কেট, তালৈকে গৈ আছোঁ। গৈ পিনি আপোনালোকক লগ পাই আছোঁ। এইফালে আমি নুমলীগড় আহি পাই গ'লোহি, নুমলীগড় চাৰিআলি, আৰু আমি গৈ আছোঁ বিহৰা বজাৰ চানডে মাৰ্কেট। বেছি দূৰ নহয়, আৰু ভিডিঅ'টো বেছি দীঘল নহ'ব আজি, 5-6 মিনিটৰ ভিতৰতে হ'ব, বেছি দীঘল নহয় ভিডিঅ'টো। আৰু চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। এইকেইদিন ভিডিঅ' দি আছোঁ ৰেগুলাৰ। আজি চানডে বুলি মাৰ্কেট গুচি আহিলোঁ। জোতা ল'বলৈ আছে, দেখাই আছোঁ। আৰু এইফালে বহুত ট্ৰেফিক জাম দেখিছে, আজি চানডে, দেওবাৰ দিনটো আমাৰ ইয়াত জামেই থাকে। বিহৰা বজাৰ ছাইডে বহুত জাম থাকে, বহুত ট্ৰেফিক। আৰু এইফালে ফল মূলৰ দোকানবিলাক ইয়াতে বহি থাকে, আনাৰস কমলাবিলাক বিকি থাকে। ৰাস্তাতে পাই যাব, নুমলীগড়ৰ পৰা আগলৈ, বোকাহাট যোৱা ছাইডেদি বিহৰা বজাৰ আগত। আৰু আগত আছে আমাৰ গৰু বজাৰ দেখাম আপোনালোকক, ভিডিঅ'টো চাই দিব কণ্টিনিউ। এতিয়া গৈ দেখাই আছোঁ, চাই থাকক। এইফালে এবাৰ আৰম্ভ গৰু বজাৰ, দেখিছে এইবিলাক গৰু, এইখনে হ'ল গৰু বজাৰ। ধুনীয়াকৈ আছে গৰুবিলাক, বেচা কিনা কৰি আছে। আৰু এয়াই গৰু বজাৰ, বিহৰা বজাৰ বুলি কয়। এয়াই দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'বিলাক কণ্টিনিউ। আৰু চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটা কৰি জনাব আপোনালোকে। এইকেইদিন ডেইলি ভিডিঅ' দি আছোঁ, ডেইলি নহয় সপ্তাহত 3টাকৈ হ'লেও দি আছোঁ। আৰু দেখিছে এইবিলাক কিমান লেতেৰা। আমি বাইক ইয়াতে ৰখাই দিলোঁ, ৰখাই পিনি এতিয়া খোজকাঢ়ি যাব লাগিব অলপ দূৰলৈ মানে অকণমান ভিতৰলৈ খোজকাঢ়ি গৈ থাকোঁ। এইফালে বজাৰত সোমাই দিলোঁ, দেখিছে। এতিয়া আমি যাব লাগিব জোতা দোকান বিচাৰি, একদম লাষ্টত আছে, লাষ্টলৈকে যাব লাগিব, দেখাই আছোঁ আপোনালোকক। এতিয়া ধুনীয়াকৈ গৈ আছোঁ, হেলমেট পিন্ধি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো কণ্টিনিউ। বহুত বিচাৰি এখন দোকানত পাই গ'লোঁ জোতা এযোৰ, আৰু খাই না নাখায় ফিট কৰি সোমাই চাইছোঁ, যদি হৈ যায় দাম চাম পাতি লৈ যাম। চাই থাকক ভিডিঅ'টো কণ্টিনিউ, কৈ আছোঁ কিমান ল'লে কি কথা, দামটো পাতোঁ, বাৰ্গেনিং কৰোঁ অলপ। এইফালে লৈ ল'লোঁ, 800 টকা কৈছিল, আপোনাৰ 400 টকা দি লৈ আহিলোঁ। আৰু এতিয়া আমি যাম চব্জি বজাৰ কৰিব লাগিব। চব্জি লওঁ, আৰু এইফালে কাৰ্বিসকলে কিবা শাক এটা আনে, সেইটো বিচাৰি গৈছোঁ, পাহৰিছোঁ মই নামটো। এতিয়া তাকে বিচাৰি যাওঁ, পাওঁ নে নেপাওঁ, গৈ চাওঁ। আমি শাকটো নাপালোঁ, কেৰেলা আৰু লওঁ, কেৰেলা আৰু বিলাহী লৈ পিনি দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকক কণ্টিনিউ, শেষলৈকে চাই থাকক, গম পাই যাব। এতিয়া বিলাহী আধা কেজি, আৰু কেৰেলা আধা কেজি, তেনেকৈ ল'ম, বেছি নলওঁ। সেইফালে আমাৰ লোৱা হৈ গ'ল। আৰু দেখিছে ৰঙালাও, কিমান ডাঙৰ ৰঙালাও, দেখিছে আপোনালোকে। মই আজি প্ৰথমবাৰ দেখিছোঁ, বিহৰাত বহুত ওলাইছে তেনেকুৱা ৰঙালাও, বহুত ডাঙৰ। আৰু এতিয়া ওলাই দিলোঁ, পাপৰ ল'ব লাগিব, পাপৰ ঘৰত খাবৰ কাৰণে। এইফালে এতিয়া লৈ গৈ আছোঁ, এপাক কাপোৰ বজাৰটো সোমাই দিওঁ ধুনীয়াকৈ, দেখাম আপোনালোকক, চাব। এইফালে দেখিছে কাপোৰ দোকান, কাপোৰ বজাৰ, কিমান ভিৰ মানুহ, 100-200 চিঙৰি আছে, দেখিছে কিমান ভিৰ হৈছে মানুহ, আপোনালোকক অলপ দেখাই দিলোঁ। আৰু দেখিছে ট্ৰেফিক জাম কিমান, মই এতিয়া বাহিৰলৈ আহিছিলোঁ, বাহিৰলৈ পেচাব কৰিবৰ কাৰণে যাবৰ কাৰণে।
ইয়াতে চাইপুৰলৈ আহিলেও হয়, পাৰ হৈ যাব পৰা নাই। কিমান ট্ৰেফিক জাম ৰাইজ, তোমালোকে এবাৰ চা। মই এইটো ছাইডত যাবই পৰা নাই, ইমানেই ট্ৰেফিক জাম হৈ আছে। এতিয়া লাহে লাহে গৈ থাকোঁ আৰু এই যে কিমান জাম বিহৰাত, গুৱাহাটীতো নহয় চাগে ইমান জাম। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে এড কৰিছোঁ। বাই বাই গাইছ, লগ ইউ। নেক্সট এটা নতুন ভিডিঅ' লগ পাইছোঁ সকলোকে। বাই বাই গাইছ।